গাইজ ব্ৰিজত উঠিছোঁ মানে ব্ৰিজৰ ওপৰেদি যাই আছোঁ থিয়েটাৰ আছে মানে চাবলৈ গৈ আছোঁ হয় দেৰি হৈছে আধা ঘণ্টা আছে বাকী চাই থাকক এইটো নলবাৰী ষ্টেচন চাই লওক বহুত ডাঙৰ কৰিছে এতিয়া বাকী এইফালেদি আমি গৈ আছোঁ এতিয়া থিয়েটাৰ চাবলৈ এনজয় কৰক গাইজ আপোনালোকক এটা কথা কওঁ মানে ইয়াতে এটা আৰু ৰেল লাইনৰ এটা আৰু মানে বহিব তাৰে কাম কৰি আছে বাকী এইটো ষ্টেচনেই বহুত ডাঙৰ এৰিয়া গাইজ এইটো মেইন হৰি মন্দিৰৰ এইটো মূৰটো দেখিছেনে সেইখন ব্ৰিজ এইখন বাকী গৈ আছোঁ পোৱাই পাগলা দিয়ার পারে পারে ও পাগলা দিয়ার পারে পারে ভক্তি রখর জোয়ার উঠে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে
নলবাৰীৰ ৰাস ও আমাৰ নলবাৰীৰ ৰাস ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ ওই যে নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ইয়াতে মানে ষ্টেজখনৰ কাষতে এইটো ধুনীয়া এটা গড় বনাই থৈছে মানে প্লাষ্টিকৰ মানে চিপছবিলাকৰ মানে এনেই খেদা নাই আৰু সেইবিলাক আঠা লগাই লগাই ইয়াতে ধুনীয়া এটা ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে স্বাস্থ্যৰ বিষয়ে আছে এই তিৰোতাজনী আমাক অকণমান শিকাই দিলে শুনকচোন কি ক'লে মানে আধ্যাত্মিক স্বাস্থ্য মানে থাকিব হ'লে মানে কেনেকুৱা আৰু লাগে মানে কেনেকুৱাকৈ থাকিব লাগে কি কি পাব লাগে সেইবিলাক আৰু অলপমান শুনকচোন সামাজিক এজন স্বাস্থ্যৱান সিয়ে সম্পূৰ্ণ স্বাস্থ্যৰ অধিকাৰী কিন্তু আজি মানুহৰ মানসিকভাৱেও উন্নতি থাকিলে শাৰীৰিকভাৱেও তেওঁৰ যদি একো প্ৰব্লেম নাই তথাপি আজি মানুহ সুখী নহয় কিয় নহয় এবং আধ্যাত্মিকভাৱে তেওঁলোক কি হয় মানে আধ্যাত্মিক অৰ্থাৎ আমি প্ৰত্যেকৰে ভিতৰত প্ৰত্যেক মনুষ্য আত্মাৰ ভিতৰতে অষ্টভক্তি থাকে কিন্তু তাৰ জাগৃতি নাথাকে তো এই অষ্টভক্তি আৰু গুণৰ জাগৃতি আধ্যাত্মিক স্বাস্থ্য কেন্দ্ৰ অৰ্থাৎ এইখন এখন ধুনীয়া বৃন্দাবন সজাই থৈছে বাহিৰ মাতটো শুনিলে একদম মানে শান্তি পৰি যায় আৰু বহুত ভাল লাগে শুনকচোন আপোনালোকেও দেখিছেনে গাইজ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কিছুমান নতুন বস্তু দেখুৱাব চেষ্টা কৰিছোঁ ভাল পালে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব তেতিয়াহ'লে আজিলৈ বাই বাই